এইকেইদিন আৰু বৰষুণ দিবা নাংগে একদম ভেলেণ্টাইন ডেৰ দিনা বৰষুণ দিবি আৰু কথা তো হেল্ল' গাইজ কেনে তো গাইজ আজি আমি আৰু এটা ব্লগ বনাম বুলি ভাবিছিলোঁ কাৰণ কাম বন নাই পৰীক্ষা আছে কিন্তু সেইকাৰণে দুদিনমান পিছত আৰু এনেও একো বনাব চনাব নোৱাৰিম পায় পৰীক্ষা চলি থাকিলে কাৰণ পঢ়িব লাগিব নহ'লে বেক লাগি মৰিম ঘেণ্টা তো গাইজ আজি আমি এটা জেগাত যাই আছোঁ ভিংগেশ্বৰ দেৱালা বুলি কয় আমাৰ ওচৰতে আছে সেইটো দেখাম বুলি কৈ আছোঁ কাৰণ চব মানুহে কৈ আছিল তই বাহিৰৰ জেগা দেখাই আছে ঘৰৰ ওচৰৰ জেগা দেখাৱাই নাই দেখাম আজি তাকে যাই আছোঁ লগৰকেইটা আহি আছে আজি আমি চাইকেল লৈ যাম এইকেইদিন আৰু বৰষুণ দিবা নাংগে একদম ভেলেণ্টাইন ডেৰ দিনা বৰষুণ দিবি আৰু तो चलिए शुरू करते हैं বজাৰ কৰিব আছে আমাৰ গাইজ গাড়ীটো নাই আমাৰ হ'ব 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 कौन है ये लोग চাইকেলো নাই এতিয়া নাই আৰু এখন চাইকেল লাগে আৰু এখন আহি আছে অৱস্থা বেয়া কি বিচাৰি আছা চাইকেল আৰু ভেলেণ্টাইন ডেট ভেলেণ্টাইন্স ডে দি ধাবা বুক কৰি থৈছে समझ रहे हो সি ইমান ষ্টাইল চাৱে গাই চাইকেলতে তাৰ ষ্টাইল চাওঁ টুপি মাৰি ফেলে কিমান দিনৰ মূৰত কি গাড়িছিবা আজি কিমান দিনৰ মূৰত গাড়িছিবা ই বিশাল টুপি নালিবি আবে চালে টুপিৰ এখন চলাইছিল আৰু বিটুইন বগা কেইখন দি অঁ তাৰপাছত চলাওঁতে ব্ৰেক টুকুৰে আছিল তোমাৰ পাছত চলাওঁতে এনেকৈ দাঙি দিবা হৈছিলোঁ যাতে যি অৱস্থা হৈছিল কি অৱস্থা আছিল সমান নদী আৰু মানে সংসাৰ হ'ব না নাই আৰু এনে আশা টান আমি কৈছে এই সেইখন পাহাৰত যাই আছোঁ যিখন পাহাৰ দেখি আছে নহয় সেইখন পাহাৰত আৰু দেখাইছে এতিয়া মানে বহুত গছ চছ আছিল মানে দগৰি গছ চছ আছিল চাৰিওফালে তাৰপিছতে 4 লেন বনালা এতিয়া না গাছ আছে না কিবা আছে চব চেচ মানে আৰু কাটি কাটি ভেলেণ্টাইন কি কৰিবি আমি সিংগেল মানুহ সিংগেলে ঘটি কোনোবা আছে কমেণ্ট মাতি দিবি कोई तरीका है भीख मांगने का তো গাইছ এইটো হ'ল ভিংগেশ্বৰ দেৱালয় এণ্ট্ৰি এইটো এণ্ট্ৰি চালিয়া জেগা ন আহিব আপোনালোকে বংশত তিনিআলিত আছে গাইছ এইটো হ'ল ভিংগেশ্বৰ দেৱালয় আমাৰ ইয়াৰে অকল মহিলা নাগাৰা মোৰ ঠাণ্ডাই আৰু কিবা দেখাই আছোঁ দেখা নাই তো এটা দুৰ্গা পূজা হয় ন ইয়াতে দুৰ্গা পূজা হয় ঘট পূজা হয় অঁ বাকী ঘট ইয়াতে উঠোৱা হয় এইটো পুখুৰীতে এইটোৱে হ'ল পুখুৰীটো য'ত মানে ভৰিয়াত দি পেলাই ওপৰত যায় মানে আৰু থৈছে ভৰিয়াত থৈ দুৰ্গা পূজাত কি কৰে ইয়াতে যিডাল কল থাকে নে অঁ তো যিটো মেইন গোসানী অঁ ইয়াতে অতাই দিয়ে হয় নেকি ভৰিয়াত চৰিয়াত থৈ লৈছে গা চাটো নুধুই গাত ধুইছো সেৱা কৰিবি গাৰ্লফ্ৰেণ্ডটো পা বুলি ভেলেণ্টাইন ডে আহি আছে চিনি নাপাব তো এইটো হ'ল গণেশ বাবা এইটো এই তিনিটা জেগা আছে এইটো এটা আছে ভিতৰত এটা আছে ইফালে আৰু একদম গ্ৰাউণ্ড ফ্ল'ৰত আছে আৰু ক'ত আছে অঁ বাহিৰত এটা আছে তো গাইছে এতিয়া আমি তলত যাই আছোঁ তলত বা সেয়া দেখাবা তেনে সুধি ল'ম ফাৰ্ষ্ট তাৰপিছত দেখাবা দিলে মই দেখাই আছোঁ নহ'লে কৈ আছোঁ মানে এইটো ভিতৰত আছে পুৰীত দেও কৈ দিব ভিতৰত এইটো কি হয় কৈ দিয়কচোন মন্দিৰটো তাৰমানে আমি এতিয়া জনশ্ৰুতি মতে ইয়াত এই হেৰিটো আগতে ওপৰত আছিল পাহাৰৰ ওপৰত আছিল তাৰমানে আহোম ৰজা তেতিয়াৰে হ'ব হয়তো এতিয়া এই আৰু তাৰপিছত তাৰ ওপৰত আমাৰ যিজন দেও আছিল তেখেতে তাৰমানে পূজা তাত মানে কৰিব যাইছিল পাহাৰত উঠি তাৰপিছত তেখেতে মানে নোৱাৰা হ'ল এটা সময়ত তেখেতে সেৱা কৰিব নোৱাৰা হৈ মানে যাব নোৱাৰা হ'ল ঘৰত তেখেতক প্ৰণাম কৰিলে যে প্ৰভু মইতো এনেকুৱা ভুল হৈ আহিছোঁ আৰু ইমান পাহাৰত মানে উঠিব নোৱাৰোঁ গতিকে তুমি ইয়াতে থাকা মোৰ যাতে আকৌ দায়িত্ব নাজানা তাৰমানে তেনেকৈ সেৱা কৰি তেখেতে নামি আহিল
অহাৰ পিছত সিদিনা ৰাতিয়ে তাৰমানে এই গোটেই মানে পাথৰটো ওপৰৰ পৰা আহি ইয়াতে পৰিছে গোটেই গুহাটো। আৰু আগত ইয়াতে মানে শিৱ দুৰ্গা মানে দুয়ো আছিল ওপৰত আহি মানে বাগৰি মানে তলমুৱা হৈ পৰিল। তলমুৱাৰ পৰা এতিয়া আমি যিখন দেখা পাইছো এইটো এইখন মানে মানে পিঠিখন দেখা পাইছো ইয়াতে আহোম ৰজাৰ দিনৰে আৰু সেই পুৰোহিতজনকো তাৰমানে ৰাতি সপোন দেখুৱাইছে। যিদিনা পৰিছে সেইদিনাই তাৰমানে পুৰোহিতজনক সপোন দেখুৱাইছে যে মই তলত আহিছো, গতিকে তুমি মোক তলতে মানে আজিৰ পৰা তলত মানে পূজা কৰিব। সেইটো হ'ল এইখন পিঠিখন। কি কি ভগৱান আছে? লগত মানে ইয়াতে বেলেগ বেলেগ মূৰ্তি আছে এইবিলাক তোমাৰ যিটো মেইন মানে ভিংগেশ্বৰ নাম যিটো ভিংগেশ্বৰ নাম এইটো ভিংগেশ্বৰ। তাৰপিছত এইটো আপোনাৰ শিৱৰে শিৱৰ এইবিলাক শিৱলিংগ। এইটো কৃষ্ণ। ইয়াতে দুৰ্গা মাই আছে, সেইকাৰণে ইয়াত দুৰ্গা পূজা আৰু শিৱ পূজা হয়, দুয়োটাই হয়। শিৱৰাত্ৰিও হয়। শিৱৰাত্ৰি হয়। কাৰণ তেওঁলোক ওপৰৰ পৰা আহা বুলি কৈছিল নহয়, এই গোটেইটো এই গোটেই শিলটো ওপৰৰ পৰা আহিছে। গোটেইটো ওপৰৰ পৰা সপোন যে দেখিছিল তাৰপিছত এইটো বাহিৰত গ'লেও এইটো দেখা হ'ব। বাহিৰতো এইটোৱে আছে। এইটো মন্দিৰ এইটো সেইটোৱে আমি মানে স্থাপন কৰা হয়। আচ্ছা, এইটোৱে শিলটো আহিছে, এইটোৱে শিলটো একদম ওপৰৰ পৰা নামি আছিল সপোন দেখি পিনে। জন্মদিন কাৰোবাৰ বাৰ্থডে। ইয়াতে মই কৈছোঁ এইটো বংশৰত আছে, বংশ বুলি য'তে চাৰ্চ মাৰি পাই যাব। আৰু মানুহ দেখিছে না, মানুহ হিচাপে ভগৱান আছে নাই গম নাপাওঁ সেইটো কথা, কিন্তু যিদিনা সপোন দেখিছে সিদিনাই শিলটো পৰিছে। সেইটো আৰু দেখিছে না কি চালিয়া মানে আৰু জেগাটো বঢ়িয়া জেগা মানে। বিয়া চিয়া পাতিব পাৰে ইয়াতে। মই কৈছোঁ দেৱালয়টোত বিয়া পাতিব পাৰি, ভোগো দিব পাৰি, তেতিয়া ভোগ দিয়ে, অন্নপ্ৰসন্ন চব পাতিব পাৰি। মানে জন্মদিনো পাতি আছে এতিয়া, মানে ভোগ দিব পাৰি আৰু ভাত মুখত দিয়া চব পাতিব পাৰি। একো দিও ভাত মুখত দি দিয়া, পেটটো দেখছি না ভাত মুখত দিয়াৰ। এইগুলো সব সেগুন, এইগিলাৰ মালিক মই গম পাইছো। এইকেইটা লৈ যাও নেকি? খানা তলব কথা কপচি নাই অলপ চিনেমাত ইউজ কৰে এডাল গাছ তেতেলী গাছ বুলি কয়। মানুহটো ক'ব নালাগে তেতলি তই কেনেকে গম পালি তেতেলী গাছ বুলি? আৰু তাৰ বোলে এইটো শিলত স্মৃতি আছে কিবা পোৱালিৰ লগত। এইটো পোৱালি মানে মোৰ কোনো গাৰ্লফ্ৰেণ্ড লাগিলে পোৱালি ছিল কৈ নাথাকিব। চিংগেল মানুহ কোনোবা আছে যদি কমেণ্ট কৰি কেনে মোৰ নম্বৰ চম্বৰ দিলে ভাল লাগে। এই ঘুমাই লৈছে আজি ওপৰত নেগেলো কাৰণ ডগৰি বান্দৰ গাইছ, ডগৰি বান্দৰ আজি। আৰু সেই কি বুলি কয় ভিডিঅ'টো নহ'লে ইয়াতে এণ্ড কৰোঁ। অলপমান সৰু ভিডিঅ' কিলিং এনে বাজি গৈছে। বাই বাই खत्म बाय बाय टाटा गुड बाय। এটা কথা মানে কি গম পাইছি না, সেইদিনা মোক কমেণ্টত কোনোবা কৈ আছে মই বোলে নলবাৰীৰ দৰে কথা কৈ আছো, কিন্তু আমি নলবাৰীৰ দৰে কথা নকওঁ। আমাৰ ইয়াতে এনেকে কথা কয়, সেহেঁতে টাউন বুলি কয়, আমি ইয়াতে এহঁতে বুলি কওঁ। মানে সেনেই মানে আৰু যিটো লোকেল লেংগুৱেজ সেইটো লেংগুৱেজত কথা পাতি আছো। আমি সেনেকে কথা পাতো। বিশ্বাস হোৱা নাই যে মানুহ এটা ৰখাই দিওঁ, মানুহ এটা কথা সুধিলে গম পাই যাব। আমি এনেকে কথা কওঁ সঁচাকে।